ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে আপোনালোকে ক'বলৈ একেবাৰে নাপাহৰিব দেই, কাৰণ আপোনালোকৰ বাবেইতো আমি এই ভিডিঅ'বোৰ বনাম। আহক আজিও আমি এটা নতুন কাহিনীৰ সৈতে আহিছোঁ। বিট্টু কাহিনীবোৰ চাই কেনেকুৱা লাগে আমাক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু আগলৈ ভিডিঅ'বোৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ। লগতে আমাক কমেণ্ট কৰি নিশ্চয় জনাব, কাৰণ আপোনালোকৰ কমেণ্টৰ বাবে আমি ৰৈ থাকোঁ কেনেকুৱা লাগিছে জানিবলৈ। আমার ফোন আকল উঠিলে দেখোন আহা 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 মোর ফালে নাই নাই আমার ফোন আকল নাকান্দে মোর ওচৰলৈ আহা ধুনীয়াকৈ দৌৰি দৌৰি এইয়া আমাৰ ফোন আকল কিমান ধুনীয়া দেখিছা আইও মোৰ সর না খান যেতিয়া পোনে কোনে ললে সবৰে মৰম মোৰ কলিজাটো মোৰ কলিজাটো আৰু যেতিয়া মই কান্দিলো ফুট এপ্ৰা ফুট তই এতিয়া ডাঙৰ হৈছ পিছে মই এতিয়া সৰু হৈ যাওঁ বাহ কথা কথাই উত্তৰ দিব ঠিকে জানা হৈছা ভালে ভালে উঠা আৰু পঢ়িব বহা মই সব পাৰো চব পাৰা তেন্তে 10 বিধ ফলৰ নাম কোৱাচোন 10 বিধ ফলৰ আম আৰু 9 বিধ ফলৰ নাম কোৱা কেঁচা আম টেঙা আম মিঠা আম পকৈৰা আম পকা আম 10 বিধ ফলৰ নাম কৰিলো কেঁচা আম পকা আম মিঠা আম মুৰা তুৰে মহা কি হ'ল ৰহিলা এনেকৈ কান্দিছা যে বৌটি নমস্কাৰ নমস্কাৰ দাদাই নমস্কাৰ নমস্কাৰ কিয় কান্দি আছা কালি গধূলি মোৰ হাজবেণ্ড বজাৰত গৈছিলে এতিয়ালৈকে অহা নাই ঘৰলৈ এতিয়ালৈকে অহা নাই এতিয়ালৈকে অহা নাই সৈতে বজাৰত কিয় গৈছিলে শাক পাচলি আনিবলৈ গৈছিলে এতিয়ালৈকে অহাই নাই কান্দিব লগা কি হ'ল আজি দাইল ভাত বনাই দিয়া আকৌ ঐ বুঢ়াপে মনে মনে থাক তই মনে মনে আপুনি এটা ফোন কৰি নুসুধে কিয় তেওঁ ক'ত আছে এবাৰ তেতিয়া গম পাবা মোৰ মোবাইলত চাৰ্জ নাই এইফালে বেটাৰীটো বেয়া চাৰ্জ কৰিব পৰা নাই চাৰ্জাৰ নাই আন্টি মোক দিয়া মই কৈ দিছোঁ ছাৰ বিদ্যুৎ তই কেনেকৈ চাৰ্জ কৰিবা চাই থকা 2000 দিওঁ কৰি দিয়া শুনা কৰি দিয়া মোক চাৰ্জ নালাগে বেয়া কৰি দিব কৈ দিয়া বাবুক কৰি দিয়া জলদি কৰি দিয়া মোক কল কৰিব লাগিব আপুনি বুজি পোৱা নাই ই বেয়া কৰি দিব মোবাইলটো একদম বেয়া কৰি দিব ইয়াৰ ওপৰত বিশ্বাস আনিব ই এনেকুৱাই কৰে আপোনাক মানিছোঁ বুজিছা আপোনাক মানিছোঁ মোৰ কি অসুবিধা হৈছে কিমান টেনচনত আছো আপুনি এইকণো হেল্প কৰিব দিব নোৱাৰে মোক চাবা এতিয়া মোৰ 2000 দিওঁ মই এতিয়া তাৰত মোবাইলটো সোমাই দিয়াৰ লগে লগে জলদি চাৰ্জ হ'ব আপুনি মোক মোবাইলটো দি দিয়া এইটো লোৱা বাবু মোক ফুল চাৰ্জ কৰি দিবা আপোনাৰ দৰে নহয় বুজিছা ইমান ধুনীয়া শুন মাটিৰ লগৰ ল'ৰা ভৱিষ্যত ভাল আৰু এতিয়া মই তাৰ দুডাল বৰত সোমাই দিম আৰু মোবাইলটো চাৰ্জত দি দিম বিন্ধাকেইটাত চাই থাকা মোৰ 2000 দিওঁ কিমান ফাষ্টত চলি যায় চাই থাকা এয়া চোৱা চাই হৈ গেল চাৰ্জ এতিয়া হাঁহিছে যে মোৰ মোবাইলটো কি কৰি দিলে পাগল হৈ গ'লে নেকি মোৰ মোবাইলটো কি কৰি দিলে মোৰ মোবাইলটো কি কৰি দিলে মই তেতিয়াই কৈছিলোঁ ইয়াক মোবাইল নিদিবা চাৰ্জ কৰিবা ই কিবা নহয় কিবা এটা গণ্ডগোল কৰিবা এতিয়া কি কৰিম মোবাইল আনি দিয়া ভালে মোৰ মোবাইল মোক লাগে এতিয়া এওঁলোকৰ পৰা মোবাইল আনি দিয়া ভালে আনি দিয়া এতিয়াই যোৱা ভালে কলিয়া আপুনি মোৰ পইচা নামা কৰিব দিব লাগে আনি মোক কি চাৰ্জ দিব দিছিল সেইবিলাক মোৰ মোবাইল মোক দি কিনকা পাৰা মোৰ মোবাইল মোক লাগব এতিয়াই লাগব মোৰ মোবাইল মোক লাগব মই ফুৰবা যাওঁ